হংকঙত আৰম্ভ বাক স্বাধীনতা খৰ্ব অভিযান। সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত ধাৰাসাৰ আক্ৰমণ চীনৰ। গ্ৰেপ্তাৰ ইজনৰ পাছত সিজন বাতৰি কাকতৰ সম্পাদক। বিশ্বৰ আকৰ্ষণীয় পৰ্যটনস্থলীসমূহৰ ভিতৰত অন্যতম হৈছে হংকং। প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশৰ পৰা পৰ্যটক যায় হংকঙলৈ। কিন্তু এতিয়া সেই হংকঙেই বিপদত। 2020 চনত চীনে হংকঙৰ স্বতন্ত্ৰতা নিষেধ কৰিবলৈ জাপি দিছিল ৰাষ্ট্ৰীয় নিৰাপত্তা আইন নামৰ এখন বিশেষ আইন। এই আইন কাৰ্যকৰী হোৱাৰ পিছৰে পৰা চিৰদিনৰ বাবে নিষেধ হোৱাৰ পথত হংকঙৰ স্বাধীনতা। হংকঙত এতিয়া নাই প্ৰতিবাদ কৰাৰ অধিকাৰ, নাই গণতান্ত্ৰিক চিন্তা চৰ্চা। এতিয়া এই কাকতখনলৈ মন কৰক। এইখন হৈছে হংকঙৰ মুখ্য বাতৰি কাকত এপল ডেইলি। এই কাকতখনে চীন চৰকাৰৰ নীতিক কঠোৰভাৱে সমালোচনা কৰি আহিছিল। কিন্তু এতিয়া ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দোহাই দি চীন চৰকাৰে চিৰদিনৰ বাবে বন্ধ কৰি দিলে এপল ডেইলিৰ প্ৰকাশন। কেৱল এয়াই নহয়, কাকতখনৰ মুখ্য কাৰ্যালয়টো চলিল আৰক্ষীৰ অভিযান। জাপি দিয়া হৈছে এইটোৰ পিছত সিটো গোচৰ। গ্ৰেপ্তাৰ কৰা হৈছে এপল ডেইলিৰ প্ৰতিষ্ঠাপক জিমি লেইক। দেওবাৰে নিশা ব্ৰিটেইনলৈ যাবলৈ খোজোতেই কাকতখনৰ সম্পাদকক গ্ৰেপ্তাৰ কৰা হৈছে। বৃহস্পতিবাৰে শেষবাৰৰ বাবে প্ৰকাশিত হৈছিল এপল ডেইলি। বন্ধ কৰি দিয়া হৈছে কাকতখনৰ ডিজিটেল সংস্কৰণো। চীনৰ এই স্বৈৰতান্ত্ৰিকতাৰ বিৰুদ্ধে উদ্বেগ প্ৰকাশ কৰিছে ব্ৰিটেইন চৰকাৰে। ব্ৰিটেইনে স্পষ্টকৈ কৈছে যে চীন চৰকাৰে সম্পূৰ্ণৰূপে উলংঘা কৰিছে 1997 চনৰ চুক্তি। উল্লেখযোগ্য যে 1997 চনৰ চুক্তি অনুসৰি ব্ৰিটেইনে হংকঙক 50 বছৰৰ বাবে লিজত দিছিল চীনক। এই সময়ছোৱাত চীনে হংকঙক অধিক স্বতন্ত্ৰতা প্ৰদান কৰাৰ চৰ্ত আছিল। কিন্তু 50 বছৰ পূৰ হোৱাৰ পূৰ্বেই চীনে এতিয়া হংকঙৰ পূৰ্ণগতিত চলাইছে হংকঙৰ স্বাধীনতা নিষেধৰ বাবে।